মাৰ্কাছ একাডেমী ডুমডুমিয়াই বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীক লৈ আহিছে সুখবৰ। ডুমডুমিয়া নতুন বজাৰৰ গাতে লাগি থকা মাৰ্কাছ একাডেমীত বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰিব বিচৰা ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অভিজ্ঞ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ দ্বাৰা কোচিং চেণ্টাৰৰ ব্যৱস্থা কৰা হৈছে। মেট্ৰিকৰ চূড়ান্ত পৰীক্ষা শেষ হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ মূল্যৱান সময় যাতে অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কোচিং চেণ্টাৰৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে। অঞ্চলটোৰ সমাজসেৱক মতিউৰ ৰহমান, শিক্ষাবিদ জিয়াউৰ ৰহমান ভূঞা, মুজামিল হক ভূঞা, জাকিৰ হুছেইন, আবুল কাছেম, মজনু হাছান, আক্কাছ আলী ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰম্ভ কৰিব বিচৰা কোচিং চেণ্টাৰটোত ছাত্ৰ-ছাত্ৰী অভিভাৱক অঞ্চলৰ সচেতন মহলৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰে। ইছফাক ভূঞাৰ ৰিপৰ্ট, নিউজ লাইক ডিজিটেল। শিক্ষাৰ ফালৰ পৰা চাৰিওফালে কেনেকৈ উপকৃত হৈছে? আচলতে কেৱল শিক্ষাৰ ফালৰ পৰাই নহয়, আমাৰ ইয়াত বৃহত্তৰ এটা কৃষিভিত্তিক এৰিয়া, যোনটোত মানে প্ৰায়বিলাক মানুহ দৰিদ্ৰ বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ। গতিকে তেওঁলোকৰ ল'ৰা ছোৱালীক এটা আশা ৰাখে যে উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে ছায়েন্সত বা অন্যান্য কিবা ডিপাৰ্টমেণ্টলৈ, টেকনিকেল ডিপাৰ্টমেণ্টলৈ লৈ যাব। তেনেকুৱা ক্ষেত্ৰত যদি টাউনত মানে তেওঁলোকে তেনেধৰণৰ কোচিং চেণ্টাৰ বহুত আছে, সেইবিলাকত এটা বৃহৎ মানে খৰচৰ কথা আহে, যোনটো আমাৰ এইটো বৃহত্তৰ যোনটো দৰিদ্ৰ এৰিয়া, এইটোত মানে ইমান বহন কৰিব পৰা ক্ষমতা চব গাৰ্জেনসকলৰ নাথাকে। তেনেকুৱা এটা কথা ভাবি মাৰ্কাছ একাডেমী ডুমডুমিয়াই মানে এইবাৰৰ পৰা এনেধৰণৰ কোচিং, ইয়াত অভিজ্ঞ ট্ৰেইন শিক্ষক আছে, MHC সকলোৱে, যিকোনো বিভাগৰে MHC ইয়াত আছে। গতিকে তেনেধৰণৰ ট্ৰেইন মানে MHC শিক্ষকসকলৰ দ্বাৰাই যিহেতুকে তাত চহৰত মানে এনেকুৱা ধৰণৰ কোচিং কৰি থাকে, আমাৰ ইয়াত এটা সুলভ মূল্য মানে বৃহৎ খৰচৰ ফালে নাচাই আমি সুলভ মূল্যৰ দৰিদ্ৰ এলেকাৰ ল'ৰা ছোৱালীক মানে এটা সুবিধা দিবৰ কাৰণে আমি মাৰ্কাছ একাডেমী ডুমডুমিয়াই এইবছৰৰ পৰা মানে কোনো ধৰণৰ কোচিং খোলা হ'ব, বিশেষকৈ 10ম শ্ৰেণীৰ যোনটো পৰীক্ষা চলি আছে মেট্ৰিকৰ, তাৰ পিছতেই। মই ভাবোঁ এইটোত মানে কেৱল যে শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব এইটোৱেই নহয়, উচ্চ শিক্ষাৰ সন্তানৰ কাৰণে, উচ্চ শিক্ষাৰ কাৰণে ভাবি থকা গাৰ্জেনসকলো উপকৃত হ'ব দুয়োফালৰ পৰাই। একেবাৰে ওচৰত পাব, খৰচৰ কথাটো সিমান ভাবিব নালাগে। গতিকে মই ভাবোঁ মানে এইটো ছাত্ৰ তথা অভিভাৱক দুয়োফালৰ পৰাই মানে তেওঁলোক উপকৃত হ'ব। হয়, এইবাৰৰ কাৰণে এটা ব্যৱস্থা কৰিছোঁ। মানে আমি ডিচিশ্যন লৈছিলোঁ, আমাৰ ইফালৰ ল'ৰা ছোৱালীয়ে শিক্ষা দিয়াৰ পিছত ভাল ল'ৰা ছোৱালী থাকে, ভাল ৰিজাল্ট হয়, ছায়েন্সত পঢ়াৰ এটা আশা থাকে, তেওঁলোকে মানে কোচিঙৰ কাৰণে টাউনত শিকাই দিছে। এতিয়া আমাৰ মাৰ্কাছ একাডেমী আমাৰ ষ্টাফ আছে, MHC আমাৰ 4জন আছে। গতিকে আমি এটা সিদ্ধান্ত লৈছোঁ, এইবাৰ পৰীক্ষা দিয়াৰ পিছত ৰিজাল্টৰ আগলৈকে 45 দিনীয়া এটা কোচিঙৰ ব্যৱস্থা আমি ইয়াত মাৰ্কাছ একাডেমী আৰু ইয়াত যিসকলৰ ইচ্ছা আছে কোচিং কৰিব বুলি, তেওঁলোকে ইয়াত নামভৰ্তি কৰি 45 দিনৰ কাৰণে কোচিং কৰিব পাৰে। কাৰ্যালয়ত যোগাযোগ কৰিলে বাকীখিনি ফেচিলিটি হয় অফিচৰ পৰা বুজাই দিয়ক। হয়, কাৰ্যালয়ত যোগাযোগ কৰিলে হৈ যাব। আৰু ধৰক টাউনত বা গুৱাহাটীত গৈ কোচিঙত যিখিনি পায়, মই ভাবোঁ সম্পূৰ্ণ সেইখিনি পাব। কাৰণ আমাৰ ইয়াত যিসকল ষ্টাফ আছে, MHC আছে, তেওঁলোক MHC BEd আৰু ৰেগুলাৰ ষ্টুডেণ্ট হয়, প্ৰাইভেট MHC ৰেগুলাৰ ইউনিভাৰ্চিটিৰ পৰা MHC কৰিছে, তাতো তেনেকুৱা কোৱালিফাইড টিচাৰসকলে ক্লাছ দিয়ে। গতিকে আমি ইয়াত মানে বাহিৰত গৈ টাউনত বা গুৱাহাটীত যিখিনি পায় আমি ইয়াতে শিকিম।